নমস্কাৰ, মই সমূহ অসমবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি মহাশিৱৰাত্ৰি মই এটা নতুন ব্লগ লৈ আপোনালোকলৈ আহিছোঁ। আপোনালোকক দেখাবলৈ মই গৈ আছোঁ। সেই ব্লগটো হ'ল আমাৰ যি ডেৰকুৰীয়া পুৰণি মাটি শিৱ মন্দিৰ, সেই শিৱ মন্দিৰলৈ মই আহি আছোঁ। আপোনালোকৰ ভিডিঅ' দেখাই আছোঁ। সেই শিৱ মন্দিৰত কেনেদৰে কি আয়োজন কৰিছোঁ, কি তাত কেনেধৰণৰ প্ৰস্তুত হৈছে। আমাৰ নেগিয়া প্ৰগ্ৰেম কালি আমাৰ প্ৰগ্ৰেম হৈ গ'ল। মোক তাৰো কিছুমান আছে, মই সকলোখিনি দেখাই যাম। আপোনালোকক ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়া আহি আছোঁ এয়া মন্দিৰৰ আমাৰ যি পুৰণি মাটি আৰু ডেৰকুৰীয়া গাঁৱৰ ডেৰকুৰীয়া যিটো স্বাস্থ্য কেন্দ্ৰ আছে তাৰ নিচেই তাৰ ফ্ৰণ্টতে আমাৰ মন্দিৰজনা আছে। আৰু এই মন্দিৰজনা স্থাপিত হৈছিলে 2001 চনত। বহুত পুৰণা মন্দিৰ। আমি বহুত সৰুৰ পৰা এই মন্দিৰজনাৰ লগত জড়িত হৈ আছোঁ আৰু এতিয়াও জড়িত হৈ আছোঁ। সকলো ৰাইজ মিলি আমি এই শিৱৰাত্ৰি উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি সকলো ৰাইজ লগ লাগি যিখিনি কৰিছোঁ, যিখিনি মানে আয়োজন কৰিছোঁ, কেনেধৰণে আয়োজন কৰিছোঁ, সঁচাকৈ মই সকলোখিনিকে আমাৰ সকলোখিনি ৰাইজ সকলোখিনি মানে সহকৰ্মীকে মই ধন্যবাদ জনাইছোঁ। আৰু আমি কেনেধৰণে সজাইছোঁ, যদি সঁচাকৈ ভাল লাগিছে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিছে। মহাদেৱৰ সঁচা সকলোৱে মহাদেৱক ভাল পায়, মহাদেৱক সকলোৱে ভাল পায়, গম পাওঁ। সেইবাবে লাইক কমেণ্টছ শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে পায়। আৰু যাতে আমাৰ আগন্তুক আহি থকা মহাশিৱৰাত্ৰি আমাৰ এইখন জেগা আছে সকলোৱে জানে, গম পায়। আহে বহুত, কিন্তু বহুতে গম নাপাবও পাৰে। সেইবাবে কওক বোলে এইখন জেগা আছে, আমাৰ আহক, সকলোখিনি আহক, ভাল লাগিব। ইয়াত আমি সকলোখিনি ৰাইজ গোট খাই পিনি এনেদৰে থাকিলে ভাল লাগে। সেইবাবে সকলোখিনি আহক। আমি এতিয়া মই মন্দিৰৰ নিশ্চয় ওচৰত পাইছোঁহি। আপোনালোকক মই ভিডিঅ'টো স্কিপ কৰিছোঁ, ইমান দীঘলীয়া নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফাইনেলি মন্দিৰৰ ওচৰত পাই গ'লোহি। এতিয়া আপোনালোকক দেখাম আমাৰ কি আয়োজন হৈছে। খানাৰ কাৰণে আয়োজন সকলোখিনিয়ে কৰি আছে, লগে লাগিব কি আৰু ওলাই আহিবলৈ বাকী আছে। সকলোখিনি আহিবগৈ, কিন্তু খানাত লাগি আছে সকলোখিনি। মই দেখাইছোঁ আমাৰ সকলোখিনি খানাত লাগি আছে। এয়া আমাৰ সন্মুখৰ গেট। সন্মুখৰ গেটত আমি সোমাই আহিছোঁ। এইফালে আমাৰ সকলোখিনি খানাত লাগি আছে। এইটো খিচি হ'ব নে কি হ'ব? খানা কি হ'ব? খিচি হা খিচি হ'ব ন? কাৰিকৰী বিভাগত এয়া আমাৰ সন্তোষ বিদ্যাল, আমাৰ এয়া মিহিৰাম আছে। আমাৰ এইফালে আপেল বনিয়া এইফালে আছে। আমাৰ এই লক্ষেশ্বৰ কিহত আছা তুমি? ঠিক আছে। এইফালে আমাৰ সকলোখিনি চবত লাগি আছে। এতিয়া মই মন্দিৰৰ ভিতৰখিনি দেখাবলৈ চেষ্টা কৰিম। আমাৰ এখেত মেইন মানুহ ওলাই মেলি আহিলে আমি ভাল পাম। ওলাই মেলি আহোঁগৈ বাৰু। বাৰু এতিয়া মন্দিৰৰ ভিতৰত মই প্ৰৱেশ কৰিম। ভিডিঅ'টো চাই থাকক।
কৰি আছে আমাৰ পৰিচালনা মেচিনটো কোনোবাই বেছি ब्रह्मा गुरु विष्णु गुरु महेश्वर सरासर जगतुरु तुम्हें
দিব জিতু দা